নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে যেতিয়া আমি এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰোঁ, যেতিয়া আমি এণ্ড্ৰইড মোবাইলত হোৱাটছআপ আৰু ফেচবুক নাইবা এনেকুৱা ধৰণৰ টেক্সট যেতিয়া লিখিবলগীয়া হয়, হোৱাটছআপত মেছেজ কৰিবলগীয়া সময়ত বা অন্য কিবা সময়ত টেক্সট যেতিয়া আমি লিখিব লগা হয়, তেতিয়া প্ৰব্লেম এটা আহি পৰে। আমি যেতিয়া টাইপ কৰা সময়ত আণ্ডাৰলাইন আহে আৰু আমি ধৰি লওক হাই লিখিলে চেণ্ড কৰাৰ পিছত বাই হৈ যায়। এনেকুৱা ধৰণৰ আমি সমস্যা আমি সন্মুখীন হৈ আহিছোঁ বা বহুতে এনেকুৱা ধৰণৰ প্ৰব্লেমত পৰে। এই প্ৰব্লেমটো আজি মই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক মই দেখুৱাম। ভিডিঅ'টোৰ দ্বাৰাই কেনেকৈ এই প্ৰব্লেমটো গুচাব পাৰি। ঠিক আছে, এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, তেতিয়া আপুনি বুজি পাব কেনেধৰণে সেই কৰিব পাৰি, গুচাব পাৰি। ঠিক আছে, প্ৰথমে মই দেখুৱাইছোঁ। এই ধৰি লওক হাই লিখিছোঁ, এনেকুৱা ধৰণে হৈ যায় বা ধৰি লওক এনেকুৱা ধৰণে চেঞ্জ হৈ যায়। ধৰি লওক কি বুলি লিখিছোঁ, ন' হৈ গৈছে। এয়া চাওক, ন' হৈ গৈছে। এনেকুৱা ধৰণৰ প্ৰব্লেমটো বহুতৰ এণ্ড্ৰইড মোবাইলত আহি পৰে। ঠিক আছে, এইটো মই চেঞ্জ কৰিম, গুচাম প্ৰব্লেমটো। সম্পূৰ্ণ মোক ফ'ল' কৰিব। তাৰপিছত আপুনি আপোনাৰ মোবাইলত এনেকুৱা কৰিলে আপোনাৰ সমস্যাটো সমাধান হৈ যাব। ঠিক আছে, প্ৰথমে যাব ছেটিঙত যোৱাৰ পিছত এণ্ড্ৰইড মোবাইলত এটা আপুনি পাব এডিশ্যনেল ছেটিং। তাৰপিছত পাব লেংগুৱেজ এণ্ড ইনপুট বুলি এটা পাব। এই লেংগুৱেজ এণ্ড ইনপুটটো আপুনি এডিশ্যনেল ছেটিঙত নোযোৱাকৈ কিছুমান এণ্ড্ৰইড মোবাইলত পাব আৰু কিছুমান ডাইৰেক্ট লেংগুৱেজ এণ্ড ইনপুট বুলি পাব। আপুনি এটা কাম কৰিব, লেংগুৱেজ এণ্ড ইনপুটটো অপশ্যনটো আপুনি এণ্ড্ৰইড মোবাইলত বিচাৰিব, সহজতে পাব। যিবিলাকত লেংগুৱেজ এণ্ড ইনপুটটো এডিশ্যনেল ছেটিঙত নাই। তাৰপিছত যাব, তাৰপিছত ইয়াত আছে কাৰেণ্ট কীবৰ্ডত আছে জিবৰ্ড মানে গুগল বৰ্ড, আৰু 2 নম্বৰতে এটা আছে অপশ্যন, আৰু তাৰপিছত শ্বিফ্ট কীবৰ্ড বুলি এটা অপশ্যন আছে। ঠিক আছে, প্ৰথমতে আপুনি কাৰেণ্ট কীবৰ্ডটো গুগল বৰ্ড কৰি দিব, যিটো প্ৰথমতে আছে। তাৰপিছত এয়া প্ৰথমতে অপশ্যনটোত কৰি দিব। তাৰপিছত ইয়াত কাৰেণ্ট কীবৰ্ড তলত আছে জিবৰ্ড বুলি আছে। তাৰপিছত এনেকুৱা ধৰণৰ শ্বিফ্ট কীবৰ্ড, এনেকুৱা ধৰণৰ কীবৰ্ড অপশ্যন পাব। কিছুমানত অপশ্যন শ্বিফ্ট কীবৰ্ড সলনি বেলেগ থাকে। চেমচাং কীবৰ্ড থাকিব চেমচাং মোবাইলত, তাৰপিছত মোবাইল অনুযায়ী এনেকুৱা ধৰণৰ বেলেগ কীবৰ্ডো থাকিব। মই কৈছোঁ জিবৰ্ডটো আপুনি চিলেক্ট কৰি ল'ব। এতিয়া আপুনি কাৰেণ্ট কীবৰ্ডটো জিবৰ্ড চিলেক্ট কৰাৰ পিছত দ্বিতীয় কামটো হ'ল আপোনাৰ জিবৰ্ডৰ ভিতৰত সোমাই যোৱা। জিবৰ্ড ভিতৰত সোমাই গ'লোঁ। এয়া মই যোৱাৰ পিছত ইয়াত পাৰফৰ্মেঞ্চত যাব, 2 নম্বৰটোত যাই যিকেইটা অপশ্যন আছে, নাম্বাৰ ৰ আছে অফ কৰি দিব, শ্ব' ইম'জি কি অফ কৰি দিব, শ্ব' লেংগুৱেজ চুইচ কি এইটো অন কৰি দিব পাৰিব। এইকেইটা সম্পূৰ্ণ আপুনি অফ কৰি দিব। অফ কৰাৰ পিছত এয়া যিবিলাক মোৰ ধৰণে অফ আছে, পপ আপ অন কি প্ৰেছ, লং প্ৰেছ অন চিম্বল অফ কৰি দিব। এয়া চব অফ কৰি দিব। ঠিক আছে, অফ কৰাৰ পিছত বেক হৈ আহি যাব। বেক হোৱাৰ পিছত টেক্সট কাৰেকশ্যনত যাব। যোৱাৰ পিছত মোৰ দৰে এনেকুৱা ধৰণৰ সকলোবিলাক অফ কৰি দিব। শ্ব' ইম'জি ছাজেশ্যন সকলো ধৰণে এইবিলাক সম্পূৰ্ণ অফ কৰি দিব। ঠিক আছে, অফ কৰাৰ পিছত বেক হৈ আহিব। বেক হোৱাৰ পিছত ডিক্সিনাৰীত যাব। ডিক্সিনাৰীত কৰিব লগা নাই। তাৰপিছত এডভান্সত যাব। এডভান্সত মই চাই আহিছোঁ, এডভান্সতো এনেকুৱা অফ কৰি দিব। ইম'জি উইথ ফিজিকেল কীবৰ্ড এইটো অন কৰি দিব পাৰে, অফ কৰি দিব পাৰে, এইটো প্ৰব্লেম নাই। বাকীকেইটা অফ কৰি দিব। এনেকুৱা ধৰণৰ মই যিকেইটা দেখুৱালোঁ এইকেইটা আপুনি অফ কৰি দিব। ঠিক আছে, এইটো গাইডলাইন টাইপিঙত এইটো অফ কৰি দিব পাৰিব। এইকেইটা আপুনি
অন কৰি ৰাখিব পাৰে, অফ কৰি ৰাখিব পাৰে, কিন্তু মেইন আপুনি অফ কৰিব লাগিব। টেক্সট কাৰেকশ্যনৰ কেইটা সকলো অফ কৰিব লাগিব। তাৰপিছত এডভান্সত যায় এইকেইটা অফ কৰি দিব যিকেইটা অফ আছে। তাৰপিছত ডিক্সনাৰীত কৰিব লগা নাই, ভইচ টাইপিঙত কৰিব লগাও নাই। তাৰপিছত আপুনি এইখিনি কৰাৰ পিছত বেক হৈ আহিব। বেক হৈ অহাৰ পিছত কাৰেণ্ট কিবৰ্ডটো জিবৰ্ডটো আছে নে চাই ল'ব। চাই পিছত জিবৰ্ডটো অন আছে, ঠিক আছে, চিলেক্ট হৈ গ'ল। হৈ যোৱাৰ পিছত আপুনি বেক হৈ আহি যাব। বেক হোৱাৰ পিছত আপুনি এতিয়া টাইপ কৰি চাব। আপুনি এতিয়া টাইপ কৰি চোৱাৰ পিছত মই কি বুলি লিখিলে কি বুলি আহিব, কি কৰি আছা বুলি লিখিলে কি কৰি আছা বুলি লিখিব। তাৰপিছত মই লিখিম ফৰ ইউ টেক ফৰ ইউ আছাম, ঠিক আছে। এই টাইপ কৰাৰ পিছত কোনো ধৰণৰ আণ্ডাৰলাইন অহা নাই। তাৰপিছত হাই লিখিলে হাইয়ে থাকিব, বাই লিখিলে বাইয়ে থাকিব, ঠিক আছে। এনেকুৱা ধৰণৰ আপুনি প্ৰথম সমস্যাটোৰ পৰা সমাধান হৈছে এইখন কীবোৰ্ডত, ঠিক আছে। যদি এই ভিডিঅ'টো এনেকুৱা ধৰণে কৰিব পাৰিব, সেই সমস্যাটো সমাধান হ'ব পাৰিব, ঠিক আছে। ঠিক আছে বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ কৰি বন্ধুবৰ্গৰ লগত সমস্যাটো সমাধান কৰিব পাৰে, তেওঁলোকৰ সহায়ক, ঠিক আছে। গতিকে শ্বেয়াৰ কৰিব পাৰে। আজিলৈ ইমানে।